নমস্কাৰ। প্ৰথমে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খবৰ 24 অসম নতুনকৈ এটা উঠি অহা এটা নিউজ চেনেল, ৱেব পৰ্টেল। গতিকে আপোনালোকৰ এই যাত্ৰা যাতে শুভময় হওক। আপোনালোকৰ এই যি কণ্টকময় যাত্ৰা, ক'ব গ'লে আমাৰ যিটো নিউজ চেনেলৰ যিটো যাত্ৰা হ'ব কণ্টকময় হয়, এই কণ্টকময় যাত্ৰাত আপোনালোক সফল হওক। আপোনালোকৰ যি যোগ্যতাৰ বাট ফালে আগবাঢ়িছে, সেই যোগ্যতাক আপোনালোকে সমাধানৰ দিশে আৰু আগুৱাই নিয়ক। অসমীয়া সমাজক সমাজখনৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিত অসমৰ জনসাধাৰণৰ মাজত প্ৰকৃতাৰ্থ যাতে আপোনালোকে দাঙি ধৰিব পাৰে। আমাৰ অসমৰ যিবিলাক প্ৰকৃত সমস্যা, সেই সমস্যাসমূহ যাতে আপোনালোকে আমাক যাতে আগলৈ লৈ আহিব পাৰে। আমাৰ ডিস্কত বহি থকা বৰ নেতাসকলৰ যাতে চকুত সেই সমস্যাসমূহ যাতে আপোনালোকে দাঙি ধৰিব পাৰে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। ভাল কৰক। আপোনাৰ খবৰ 24 অসমৰ ভাল হওক, অসমৰ ভাল হওক, অসমৰ জনতাৰ ভাল হওক। ধন্যবাদ। নমস্কাৰ, মই প্ৰীতম তহবিলদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ মই সাংস্কৃতিক সম্পাদক। নতুনকৈ আপোনালোকে জানে, নতুনকৈ এটা ৱেব পৰ্টেল খবৰ 24 অসম আহি আছে। গতিকে ইয়াৰ লগত কাম কৰা মোক কৰ্মকৰ্তাকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত কাম কৰি যাওক, অসমৰ ভালৰ কাৰণে কাম কৰি যাওক। আপোনালোকৰ হাততেই অসমৰ গোটেই মেপখন থাকে। গতিকে সেইমতে আগবাঢ়ি যাওক। এখন আমি ভাল অসম আমি সকলোৱে বিচাৰোঁ। গতিকে আমাৰ যিখিনি সমস্যা আছে, সমস্যাখিনি আপোনালোকে আঙুলিয়াই দিয়ক। গতিকে পুনৰবাৰ আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।